শ্বিলঙলৈ আগতেও এবাৰ গৈছোঁ, কিন্তু বহুত দিনৰ পৰা মোৰ আচলতে চুমুত ট্ৰেভেল কৰিব মন আছিলে, টাটা চুমুত। আৰু আজি আহিলোঁ, ইয়াত এখন টাটা চুমু দেখিছোঁ, কিন্তু টাটা চুমুখন প্ৰায় ভৰ্তি হৈ আছে। এজন মানুহ হোৱা হ'লে যাবগৈ পাৰিলোঁ হয়, কিন্তু 4জন মানুহ অকণমান দিগদাৰ হ'ব চাগে। চুমুৰ দাদাজনে ট্ৰাই কৰি আছে বেলেগ গাড়ী বিচাৰি দিবলৈ। এতিয়া চাওঁচোন বাৰু। এনেই প্ৰাইভেট গাড়ীবোৰ আছে, তাত 2000-3000 টকা কৰিছে, কিন্তু চুমুবোৰত গ'লে আমি 300 টকাতে হ'ব। তো চাওঁ, 1500 টকাত যদি আমি প্ৰাইভেট গাড়ী পাওঁ, তেতিয়াহ'লে তাতে আমি গুচি যাম, নহ'লে আমি চুমুতে যাম বুলি ভাবি আছোঁ। আমি প্ৰায় 5:30 বজাত বাছৰ পৰা নামি পিনি ইয়াত উঠিছিলোঁ গাড়ীত, আৰু এতিয়া প্ৰায় 6:30 বাজি গৈছে, আৰু আমি আহি শ্বিলঙৰ পুলিচ বজাৰৰ ওচৰত পাই গ'লোহি। অসমততো আমি স্কুটি নাপালোঁ, কিন্তু শ্বিলঙত আমি স্কুটি 2খন বুক কৰিছিলোঁ, আৰু তেওঁলোকে যিটুকুৰা জেগাৰ লোকেশ্যনটো দিছিলে, সেই জেগাটুকুৰা আমি আহি পাই গ'লোহি। তো চাওঁ, এতিয়া কল কৰি চাওঁ মানুহজন কোনখিনিত আছে। তো পালে মানে আৰু স্কুটিখন লৈ ওলাই দিম আৰু। এতিয়া প্ৰায় 8টা বাজি গ'ল, কিন্তু স্কুটিখন এতিয়ালৈকে আহি পোৱা নাই। ভাবিলোঁ অকণমান চাহ খাই লওঁ। लो आप भी आ रहे हैं अभी? हाय। हाँ वो भी आ रहे हैं। सबका फोटो बना दिया इधर। हाय बोल दीजिए यहाँ पे। শ্বিলং এতিয়া মোৰ কাৰণে বহুত এক্সপেঞ্চিভ নিচিনাই লাগিছে। আমি হোটেল বিচাৰি আছোঁ, হোটেল পোৱা নাই, আৰু যিকেইখন পাইছোঁ তাতে আপোনাৰ 3000-3500ৰ ওপৰত দাম। তো মে বি এইটো ছিজন কাৰণে, হয়তো টুৰিষ্টৰ আগমনটো বেছি কাৰণে, হোটেল নাই কাৰণে ইয়াত দামটো এতিয়া বেছি হ'ব পাৰে। আৰু চেৰাপুঞ্জীত যাম ভাবিছিলোঁ, কিন্তু চেৰাপুঞ্জীত থকাটো কি কৰোঁ এতিয়া আমি ৰাতিকেহে ডিচাইড কৰিম, কাৰণ তাতো বহুত দাম বুলি শুনি আছোঁ, 4000-5000 টকা তেনেকুৱা। তো সেনেকুৱাকৈ আমাৰ কাৰণে মানে বাজেটতকৈ বহুত ওপৰত হৈ যাব। তো চাওঁ কি কৰিব পৰা যায়। এতিয়া ইয়াতে এটা ৰুম লৈছোঁ। এতিয়া ফাৰ্ষ্টটোৱে এটা দিনৰ কাৰণে, মানে আজিৰ কাৰণে বুক কৰিছোঁ। ৰুমটোত আমি বেগ চেগবোৰ থ'ম, তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম। কাইলৈতো তাত থাকিব লাগিব, তাত থাকিব লাগিব 50 কিলোমিটাৰ নেকি? তাৰপৰা আকৌ আহা মানে বুক কৰিলে নেকি? লাইট ল'ব যদি সেইটো তাত পাই যাওঁ, তেতিয়াতো ভাল হ'ব ন হোমষ্টেটো। সেইটো 3500 হৈছে। ৰুম বিচাৰোঁতে বহুত দেৰি হৈ গ'ল, প্ৰায় 11টা বাজিব হ'ল। এতিয়া আহি এখন হোটেললৈ আহিছোঁ, গেষ্ট হাউচ, হোৱাইট ল'টাছ গেষ্ট হাউচ, শ্বিলং। তো ইয়াৰ ভিতৰলৈ আমি এতিয়া সোমাই যাম। ইয়াতে আমাৰ ৰুমটো বুক কৰা হ'ল। ভিতৰলৈ সোমাই যাওঁ, বেগ চেগ থওঁ, অকণমান ফ্ৰেছ হৈ লওঁ, কাৰণ কালিৰ পৰা ট্ৰেভেল কৰিয়ে থকা হৈছে। ছুপাৰত অহা হ'ল, ছুপাৰত অহাৰ পাছত আমি আচলতে ক'তো ৰখাই নাই। এতিয়া শ্বিলঙতো তেনেকুৱাকৈ গেষ্ট হাউচ বিচাৰিলোঁ, স্কুটি ৰেণ্টত ল'লোঁ, তেনেকুৱাকৈ সময়খিনি গৈ আছে। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, তাৰপিছত আপোনালোকক ৰুমবোৰ দেখাই আছোঁ।
এতিয়া সময় হৈছে 12:30 আৰু আমি কালিয়ে ভাত খোৱা কালি বাছত উঠাৰ আগে আগে আমি ভাত খাইছিলোঁ আৰু এতিয়া 12:30 বজাত আমাৰ খানা আহি গ'ল এইফালে চিকেন থালি খানাটো খাই লওঁ তাৰপিছত আমি ওলাই যাম অলপ ফুৰিবলৈ শ্বিলঙৰ এটুকুৰা দুটুকুৰা ঠাই আমি এক্সপ্ল'ৰ কৰিবলৈ তো বাই বাই কি লিখা আছে এফালে নেকি এইটো হয় নে তাত লিখা আছে 11 কিলোমিটাৰ সেইফালে যোৱা নেকি সেইফালে হ'ব চাগে তাতে বহুত টুৰিষ্ট আছে শ্বিলঙৰ টাউনখনৰ একেবাৰে ওচৰ বুলি ক'লে লাইটৰুম মানে ফেমাছ আৰু ধুনীয়া ঠাইখন সেইটো কাৰণে হয়তো ইয়াত ভিৰটো বেছি আৰু এতিয়া ছিজন চলি আছে অফ চলি আছে হলিডে সেইটো কাৰণে সকলোবোৰ মানুহ বিশেষকৈ অসমৰ মানুহবোৰ আহি ইয়াতে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে পাহাৰটো যদি ওলাইও যায় ধুনীয়াকৈ তেও ভাল নালাগে চ' আমি আহি লাইটলুম পাই গ'লোহি ইয়াতে সোমাবলৈ আপোনাৰ 40 টকা লয় 40 টকা আমি পে' কৰিলোঁ আৰু মোৰ পিছফালে আপোনালোকে ভিউটো চাব পাৰে মই ভালকৈ দেখাই দিছোঁ আপোনালোকক कितने का है भैया कितने का होगा 100 का नहीं डर लगता है नहीं চ' এটুকুৰাই হৈছে লাইটলুম হৈছে এটুকুৰা ধুনীয়া ভিউ পইণ্ট ইয়াৰ পৰা আপোনালোকে ধুনীয়া ভিউ চাব পাৰিব আৰু বহুত বিশেষ ইয়াত চাবলগীয়া আছে বুলি মই নাভাবোঁ কিন্তু হয় যদি আপুনি ভিউ উপভোগ কৰিব বিচাৰে আৰু ধুনীয়াকৈ আহি এটুকুৰা মুকলি ঠাইত বহি অকণমান সময় পাৰ কৰিব বিচাৰে তেতিয়া ইয়ালৈ আহিব পাৰে ইয়াত হৰ্চ ৰাইডো কৰা হয় মই আপোনালোকক দেখুৱাই দিম 100 টকা লয় বুলি ক'লে মই সুধিছিলোঁ 100 টকাত আপোনালোকে হৰ্চ ৰাইডো অকণমান কৰি ইয়াৰ অভিজ্ঞতা ল'ব পাৰে তো লাইটলুম হৈছে এটা খাচী ৱৰ্ড আৰু ইয়াৰ মিনিং হৈছে দি এণ্ড অফ হিলছ তো আপোনালোকে ইয়াতে আহিলে এনেকুৱা এটা ভিউৱে আচলতে পাব এতিয়া একদম আৱৰি ধৰিলে আপোনালোকে এফালেও চাব পাৰে এফালে দেখাই দিয়া অলপ ডাৱৰবোৰ চাওক ধলি কুঁৱলী নিচিনা হৈ গৈছে সেইবোৰে ডাৱৰ কেতিয়াবা ডাৱৰবোৰ চুই চাওঁ লাগে আৰু আজি মানে সেই চুই চোৱা নিচিনাই লাগিছে আপোনালোকে দেখিছে নাই জানো এই ডাৱৰখিনি এফালে গৈ আছে চাওক গাঁওখনি এই চাইডত এতিয়া এইফালে আহি আছে অলপ পাছত এইডোখৰ একদম আন্ধাৰ কৰি পেলাব আমি ইয়াৰ আগে আগে ভিউখিনি চাই ল'লোঁ কিন্তু এতিয়া আৰু কোনোবা যদি আহিছে ইয়াত ভিউটো আচলতে নেদেখিব চাওক অলপ আগতে সেইডোখৰতে হিলটোত আছিলোঁ পূৰা আন্ধাৰ হৈ গ'ল
वाटरफॉल का नाम क्या है? कमेंट Rappling waterfall. हाँ Rappling waterfall. रापलैंग वाटरफॉल. Yeah. अच्छा अच्छा On canyon. Okay. अच्छा अच्छा. Your name, dukan nameki, your ready. Okay. Your all the plastic, chip. Okay okay. Can we see all the valley? Yeah. All the farming your one malik. Okay. Yeah. You all the to the welcome. You see waterfall. Okay. That's your farm. Yeah. আচ্ছা Thank এতিয়া you. আমি এতিয়া আমি ৱাটাৰফললৈ বুলি গৈ আছোঁ তো চাওঁ গৈ পিনি কেনেকুৱা হয় ৱাটাৰফলটো চলো লাইট লুমৰ পৰা ঘূৰি অহাৰ পিছত তাৰ ছাইডেদি আৰু এটা ৰাস্তা আহিছে লাইট লুমৰ পৰা যেতিয়া আপোনালোকে ওলাই আহিব ৰাইট ছাইডে আৰু এটা ৰাস্তা পাব সেই ৰাস্তাটোৱেদি আহিলে এনেকুৱা ধৰণৰ ভিউ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াতে বেছিভাগ খেতি পথাৰ য'ত মানুহে খেতিও কৰি আছে আৰু ভিউ কিন্তু বহুত ধুনীয়া একেবাৰে ছানছেট হোৱাৰ টাইম Day 1 completed এতিয়া আমি আকৌ ঘূৰি গৈ আছোঁ পুলিচ বজাৰখন এপাক যাম পুলিচ বজাৰখন অকণমান চাবলৈ আছে তাৰপিছত হোটেল